এটি ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ঘৰত সকলোৱে ভালে আছে। আজি আমি ওলাইছোঁ পিকনিক ওলাইছোঁ মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ফেমিলিৰ লগত। তো মোৰো ফ্ৰেণ্ড তো হাজবেণ্ডৰ ফ্ৰেণ্ড হয়। চ' আমি একেলগতে এতিয়া যাবলৈ ওলাইছোঁ। এতিয়ালৈকে বাছ অহা নাই, বাছত যাম আমি। তো এতিয়া ৰখি আছোঁ আৰু তাত কি কৰিমগৈ, কি কৰি আছোঁ সেইবোৰ দেখাই যাম। আমি পিকনিক প্লেনিং হৈছে ডাম্বুক। তো ডাম্বুক কেনেকুৱা প্লেচ হয় সেইটো দেখাম আৰু তাত কি কৰিছোঁ আৰু কি কৰিম সেইখিনিও দেখাম। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ যোনবোৰ মই ভিডিঅ' দিওঁ ন'টিফিকেশ্যনৰ দ্বাৰা আপোনালোকে মোৰ ভিডিঅ'বোৰ উপভোগ কৰিব পাৰে। তো ব'লক ভিডিঅ'টি আৰম্ভ কৰি যাওঁ, মোৰ লগে মোৰ লগত গৈ থাকিব। তো ফ্ৰেণ্ডছ, আমি গৈছোঁ ট্ৰেভেলাৰত। তো এয়া সকলোকে দেখাই দিছোঁ এবাৰকে। ডাঙৰ পেৰেণ্টছো গৈছে। এয়া মোৰ লগৰ, মোৰ বেষ্ট ফ্ৰেণ্ড বাৰ্বি, এইফালে হাবি আৰু হাবি লগৰ ফ্ৰেণ্ড কিছুমান আছে, ভাইটি মানে ফ্ৰেণ্ডৰ ভায়েকো আছে। তো অলপ চলপ মই শ্ব' কৰি দিছোঁ বাৰু, কেনেকুৱা লাগিছে মোক ক'ব, কমেণ্টত জনাব। তো এইটো যোনটো আমি ডাম্বুকলৈ গৈ আছোঁ, ৰাস্তাটো পাহাৰ এলেকা হয়, পাহাৰ কাটি পিনে বস্তুটো বনোৱা হৈছে। ৰাস্তাখিনি বহুত ধুনীয়া, ইমান ধুনীয়া, মানে সুন্দৰ পৰিৱেশ, নেচাৰেল বিউটি বুলি যোনটোক কয়। মানে আপোনালোকে আহিলে মানে গম পাব, মই গ'লে মানে আপোনালোকে বুজি নাপাব, ইয়ালৈ আহি পিনে ফিল কৰিব যোনটো মই ফিল কৰিছোঁ। বহুত সুন্দৰ, মুঠতে মই নিজে ভাল পাইছোঁ। মই ফাৰ্ষ্ট টাইম আহিছোঁ, মই বহুত ভাল পাইছোঁ। এনেকুৱা লাগিছে যেন আমি ক'ৰবাত শ্বিলং এনেকুৱা ফুৰিবলৈ গৈ আছোঁ নিচিনা লাগিছে। আপোনালোকে চাওক কিমান ধুনীয়া হয়। তো বন্ধুসকল, আমি পালোহি। তো প্লেচখিনি মই দেখাইছোঁ আপোনালোকক, বহুত ধুনীয়া। আহিব আপোনালোকক, বহুত ভাল লাগিব। বাৰ্বি কিবা এটা কৈ দে। ক'ত গ'লি? বিচাৰি ফুৰিছোঁ। আমি পাইছোঁহি আৰু ভাল লাগিছে, ধুনীয়া হয় জেগাখিনি। আহিব আপোনালোকো, আশা থাকিল। ইয়ালৈও আহিব চব। জেগাটো বহুত ধুনীয়া হয়, বহুত মানে সুন্দৰ পৰিৱেশ। তো আহিব, এনজয় কৰিব, পিকনিক খাব, ইয়াৰ পিছত চাবলৈও আহিব পাৰিব, বহুত ধুনীয়া হয়। তো মই বাকীখিনি দেখাই আছোঁ, ব'লক। তো আমি এইটো নামি যোৱা ৰাস্তা হয়, যোনটো নামি গৈছোঁ। সেয়া সকলোবোৰ নমাই অনা বহুত কষ্ট হয়, বহুত তললৈ হয়। আৰু যিহেতু খৰালি দিন, পানী শুকাই আছে, আমি এজেগাত ৰখিছিলোঁ, তাত পানী নাই, সেইটো কাৰণে ইয়ালৈ আহিলোঁ। তো ইয়াতো তলতে নামিব লাগিব, বহুত কষ্ট। তো হাজবেণ্ড গৈ আছে এফালে। এয়া দেখিলেনে প্লেচটো? এয়া বাৰ্বি পুৰা কেমেৰা মূৰত লাগিছে দেউতাকক। তো এইবোৰ পিকনিক প্লেচ হয়। পানী দেখিছেনে, ইমান ধুনীয়া প্লেচ হয়। আপোনালোকে আহিব, কিমান মজা লাগিছে ন ইয়াত আহি পিনে, বহুত ধুনীয়া। মইতো আহি পোৱা নাই, ফাৰ্ষ্ট টাইম আহিছোঁ, বাট বহুত ধুনীয়া। এয়া আমাৰ পিকনিক যোনটো হেৰি হোৱা হৈছে, ৰ'ব মই জুম কৰি দেখাইছোঁ। এয়া মোৰ হাজবেণ্ড আৰু হাজবেণ্ডৰ লগৰ কিছুমানে বনাই আছে। চ' সৰু সুৰাকৈ হৈ আছে আৰু এইফালে আমি অলপ ফটো মাৰিব লাগিছোঁ, ইমান ধুনীয়া প্লেচ। বনোৱাটো কি হ'ব সেইখিনি দেখাই আছোঁ। প্লেচটো প্ৰথমতে চাই লওঁ, মোৰ মানে চকুৰে নগৈছে মানে প্লেচটো বা ইমানেই ধুনীয়া। কিছুমান পিক মই ক্লিক কৰিলোঁ, মই সেইবোৰ পিক আপোনালোকক ইয়াত মই ভিডিঅ'টো শ্ব' কৰি দিম বাৰু। বহুত ধুনীয়া জেগা হয় ডাম্বুক। বহুতে পিকনিক খাইছে, বহুত দূৰে আছে, কিছুমান টেণ্ট বনাই লৈছে। বহুত ধুনীয়া প্লেচ হয় মুঠতে। বন্ধুসকল, আমি আহিলোঁ ইটো পাৰলৈ, তো সেইটো কাৰণে খানাখিনি দেখাব নোৱাৰিলোঁ, যিহেতু আমি ফটো মৰাত ব্যস্ততা। তো সেইটো কাৰণে
হৈছিলে আপোনাৰ খাচী মাংস, মটন, নৰ্মেল ৰাইচ, চিকেন, যোনে চিকেন খায় যোনে মটন খায়। তো ফ্ৰেণ্ডছ, আমি যাবলৈ ওলাইছোঁ, পিকনিক খতম, বহুত টায়াৰ্ড হৈ গ'লোঁ। এবাৰ প্লেচটো দেখাই দিছোঁ মই বাৰু। চুলি তুলি একদম খাৰাপ হৈ গ'ল। হাজবেণ্ড, তো এয়া মোৰ হাজবেণ্ডটো টায়াৰ্ড হৈ গ'ল। তো আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰত গৈ পিনে মই বাকী কথাখিনি কৈ আছোঁ বাৰু, ব'লক ঘৰলৈ গৈ আছোঁ। টায়াৰ্ড হোৱা পাছতো বাছত ট্ৰেভেল কৰাখিনি দেখাই আছোঁ। বহুত টায়াৰ্ড হ'লোঁ আৰু মস্তিও কৰিলোঁ। বিশেষকৈ ফটো ক্লিক কৰোঁতে বহুত ভাগৰ লাগিলে, নদী পাৰ হওঁতে ভাগৰ লাগিলে। বাৰ্বি বেয়াই পাইছে এই ফটো ভিডিঅ' কৰাৰ কাৰণে। তো বন্ধুসকল, ঘৰ পালোহি, বহুত টায়াৰ্ড হ'লোঁ। এফালে হাজবেণ্ডো হ'ল, বেটাকটো দেখিছে কিমান উৎপাত কৰিছে, আৰু বেকগ্ৰাউণ্ডত টিভি চলি আছে কাৰণে ইগন'ৰ কৰিব চাউণ্ডটো। বহুত ফুল মস্তিয়ে কৰিলোঁ, আৰু বেছিকৈ ফেমিলি গৈছিলে কাৰণে ইমানো বেছি অলপ মস্তি কৰা নহ'ল বাৰু। যিমানখিনি কৰিবলগীয়া আছিলে তাতকৈ মানে বেছি কৰা নহ'ল, তো সেইটো কাৰণে ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো। তো মোৰ শেষৰলৈকে চোৱাৰ বাবে ভিডিঅ'টি ধন্যবাদ। আশা থাকিল আপোনালোকে মোৰ নতুন নতুন ভিডিঅ' যোনবোৰ দিওঁ সেইবোৰ সম্পূৰ্ণ চায় আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভাল লাগিলে মানে লাইক কৰে। চ' এতিয়ালৈ মই বিদায় লৈছোঁ, ধন্যবাদ।